এনাৰ্জেটিক ডান্সাৰ আহি আমাৰ মাজত ভুমণি কি চুজ কৰি পাঞ্চি বিট সং ৱাও এইটোতো বিৰাট চেলেঞ্জিং হ'ব অল দ্য বেষ্ট ভুমণিয়ে নাচোতে মোৰ কি লাগিছিল জানো ভয় লাগি আছিলে এই ইমান অকণমানি ক্ষীণমিন ছোৱালীজনী ইমান এনাৰ্জেটিক পাৰফৰ্মেঞ্চ কৰিছে ইফালে গাও বেয়া ঠিকে আছানে ভাগৰ লাগি গৈছে ন এতিয়া তোমাক বিচাৰকে এই গীতটো দিছিলে নিৰ্বাচিত কৰি গতিকে বিচাৰকৰ কমেণ্টখিনি আমি ল'ব লাগিব হয়নে প্ৰথমে আমি গৈছোঁ জেমি বাইদেউৰ পৰাই খং উঠিছে নেকি নাই ক্ৰাম্পিং ইমান টান হয় নহয় কঠিন হৈ নাচিব লাগে নহয় জানো যি কি নহওক চেষ্টা কৰিছা গতিকে আৰু ভাল কৰিব লাগিব আশা ৰাখিছোঁ আগলৈ ভালকৈ শিকি লোৱা হয় মোৰ শুভেচ্ছা থাকিল গা বেয়া তোমাৰ ন হয় জ্বৰ নেকি জ্বৰ উঠি আছে কাহ উঠি আছে বমি হৈ আছে বাপৰে বহুত এই তিনিটা বস্তুৱে মানুহৰ উইক কৰি দিয়ে ন বহুত টাফ হয়তো যিয়ে নহওক তোমাক কমেণ্টটো দিয়াৰ আগতে কেইটামান কথা মই কওঁ তাৰমানে ইয়াতে দীপশিকা ডেকা ময়ূৰী বৰা প্ৰকাশ ডেকা আৰু ভুমণি শৰ্মা তো এইকেইজন কি হয় গোটেইকেইজনে টাফ ফাইটাৰ হয় তো টাফ ফাইটাৰ কাৰণে আজি 100 জনৰ ভিতৰত আজি আছা লাষ্টলৈকে ন তোমালোক তো ইয়াতে আমি কি দেখিছোঁ আমি বিচাৰকবিলাকে কনফিউজন হৈ গৈছোঁ এওঁলোকে ইমান পাৰফেক্ট ইমান টেলেণ্টেড কিছুমানে এক্সপ্ৰেছনত টেলেণ্টেড কিছুমান বডি লেংগুৱেজটো তেওঁৰ খুব একদম ক্লিন এণ্ড নিট এণ্ড ক্লিন তো ইয়াতে আমি কি ডিচাইড কৰিলোঁ যে দীপশিকাৰ অলপ ৱেষ্টাৰ্ণটো অকণমান উইক আমি সেইকাৰণে ৱেষ্টাৰ্ণ দিলোঁ তেনেকৈ ময়ূৰীৰ অলপ উইক তেনেকৈ যেনেকৈ প্ৰকাশৰ ছেমি ক্লাছিকেলটো উইক আমি সেইটো দিলোঁ তো যেনেকৈ অশ্লেষা অলপমান ড্ৰামাৰ তেওঁৰ হেৰিটো কম তো আমি হৰৰ দিলোঁ ঠিক তেনেকৈ তুমি খুব ধুনীয়া নাচা কিন্তু তোমাৰ সেই এনাৰ্জেটিকটো অলপ কম আমি আগৰ পোৱাৰ কাৰণে পাঞ্চি দিলোঁ এইকেইটা এই কাৰণে দিলোঁ
কাৰণ আমি বিচাৰোঁ যে তোমালোকে এইকেইটা ফুটাই উঠাব পাৰা নোৱাৰা আৰু তোমালোকে গোটেইকেইজনে আমাক যোনটো আমি আশা কৰিছিলোঁ সেই হিচাপত আমি নিজে আচৰিত হৈ গ'লোঁ যে তেওঁলোকে সঁচাকৈ আগুৱাই গ'ল। তোমালোকে গোটেইকেইটা ৰাউণ্ডত ধুনীয়াকৈ কৰিছা আৰু পাঞ্চি যোনটো চং হয়, তোমাক পাঞ্চিৰ যোনটো গান দিছোঁ সেইটো একচুৱেলি ক্ৰাম্পিং আৰু তোমাৰ বিট হিট আৰু ফাংকি ডান্স এই তিনিটা মিলি কিনে পাঞ্চি হয়। এই তিনিটাৰ ভিতৰত তুমি গোটেইকেইটা ষ্টেপেই ধুনীয়াকৈ কৰিছা, ধুনীয়াকৈ, কিন্তু সেই অকণমানটো হ'বই যিটো নতুন পাৰফৰ্মেঞ্চ কৰিছা। যিয়ে নহওক তুমি খুব ভাল কৰিছা ইমান গা বেয়া হোৱাৰ পিছতো। ত' উইচ ইউ অল দ্য বেষ্ট। আশা কৰোঁ তুমি আগলৈ আগুৱাই যোৱা। থেংক ইউ। ধন্যবাদ ছাৰ। ভূমণি নমস্কাৰ। আচলতে মই কৈছোৱে আগতেও যে 5গৰাকী আমাৰ উইনাৰ, এইখিনিলৈকে অহা মানেই উইনাৰ, হয়নে নহয়? গতিকে ইয়াতে ফাৰ্ষ্ট ছেকেণ্ড হোৱাটো এটা সাধাৰণ কথা ন, সেইটো ভাবিব লগা একো নাই। মোৰ মতেদি তুমি আজি খুব ধুনীয়া নাচিছা, কাৰণ এটা তোমাৰ কাৰণে এটা নতুন ফৰ্ম, যিটো মানে একদম অসম্ভৱ। মানে ইমান সোনকালে কাভাৰ কৰাটো ধেমালি কথা নহয়। মই কিন্তু মোক দিলে মই হ'লে নোৱাৰিলো হয় দেই, সঁচা কথা কৈছো। গতিকে সেইকাৰণে তুমি একদম উইনাৰ বুলি মই ভাবি লৈছো। গতিকে মোৰ পিনৰ পৰা তোমাক শুভকামনা জনালো, যাতে তুমি মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ভিতৰত এটা দখল কৰিব পাৰা। ধন্যবাদ। থেংক ইউ। আৰু এইবাৰ আমি গৈছোঁ অঞ্জনা ময়ী বাইদেউ, আপোনাৰ কাষলৈ গৈছোঁ, কেনেকুৱা পালে? ভূমণি, নামৰ লগতে তোমাৰ নাচো ইমান সুন্দৰ, বহুত বহুত মৰম শুভেচ্ছা জনাইছো। খুব মৰম লগাকৈ তুমি নৃত্য প্ৰদৰ্শন কৰা। ইয়াৰ আগৰ নাচটো চালো, এইটো চালো, বৰ সুন্দৰ হয়। কিন্তু আশা কৰিম এই যিখিনি প্ৰদৰ্শন কৰিছা, যেন কোনোবাখিনিত আৰু অলপ ফিনিচিং টাচটো তুমি আৰু অকণমান যদি গুৰুত্ব দিয়া, আৰু বেছি সুন্দৰ হৈ উঠিব গোটেইখিনি মিলি। ঠিক আছে বাইদেউ। হয়, আৰু আজিৰ নাচটো মই যিমান দূৰ গম পালো, তোমাৰ কাৰণে একেবাৰে নতুন ফৰ্ম এটা, কিন্তু বহুত দূৰলৈকে তুমি সক্ষম হৈছা সেইখিনি কৰিবলৈ। পজিটিভ তোমাৰ নিজৰ ভিতৰত এটা এনাৰ্জি এটা আছে, সেইটো সদায় থাকক তোমাৰ লগত। এনেকৈ আগবাঢ়ি যোৱা। বহুত বহুত শুভেচ্ছা, অভিনন্দন জনাইছো। এইবাৰ ছাৰে ক'ব ন, বিপুল ছাৰ কেনেকুৱা পালে? ভূমণি, ভূমণি পৃথিৱীৰ মণি, এদিন ধুনীয়া মণি। আচ্ছা, এইটো কথা মোৰ খুব জানি ভাল লাগিল। আমাৰ তিনিগৰাকী জাজে যিটো ছাবজেক্ট দিছে, তিনিগৰাকীকে মই বহুত বহুত থেংকছ দিছোঁ দেই। এই মানে খুব ধুনীয়া কাটাতকিটো মানে লেকিং আছে, সেই হিচাপে ক্ৰাম্পিং দিলে, কাবাক হিপ হপ দিলে, কাবাক কিবা হৰৰ দিলে। ভেৰি গুড মানে ছাবজেক্টবিলাক। তোমাৰ খুব সুন্দৰ এনাৰ্জি এটা মই দেখা পাইছোঁ। ধন্যবাদ ছাৰ। সেইটো খুব দৰকাৰ। যিকোনো ডান্স ফৰ্ম হওক, ক্লাছিকেল হওক, ফিউজন হওক, কণ্টেম্পৰাৰী হওক, বা এনি ডান্স, ফ'ক ডান্স হওক, বিহু ডান্স হওক, এটা এনাৰ্জি দৰকাৰ, যিটো তোমাৰ তাত আছে। ইমান তোমাৰ গা অসুখ, তথাপি ইমান সুন্দৰকৈ কৰিছা। আৰু তাতে এটা তোমাৰ বাবে একদম নতুন ছাবজেক্ট, ক্ৰাম্পিং। মই শিকিলোঁ আজি শব্দটো তোমালোকৰ পৰা। আৰু তোমাৰ খুব ভাল হৈছে। খালি মই মোৰ দৃষ্টিভংগীৰ পৰা কৈছোঁ, মানে তুমি যেতিয়া নাচি আছিলা নহয়, সিটো নাচো মই চাইছোঁ, তোমাৰ মাজে মাজে অলপমান এক্সপ্ৰেশ্যনটো ক'ৰবাত ৰখি যায়। তাৰপিছত আকৌ কিবা তোমাৰ মন আহিল, নাই মই ইয়াতে দিওঁ, ইয়াতে আকৌ দি দিওঁ। চ' সেইটো নকৰি তুমি থ্ৰু আউট, য'ত তোমাৰ পিয়ৰ ডান্সৰ মুভমেণ্টছ থাকে, তাতো তুমি এটা এক্সপ্ৰেশ্যন দিবা, য'ত ভাৱ থাকে তাতো দিবা। প্লাছ তুমি ষ্ট্ৰেচ কৰিবা হেণ্ডবিলাকৰ। মই অলপমান মানে থ্ৰ'বিলাক অলপ কম দেখিছোঁ, সেইটো আৰু ষ্ট্ৰেচ হ'ব লাগিব। এনিৱে, ভূমণি, পৃথিৱীৰ মণি, তোমাক বহুত বহুত শুভেচ্ছা, আশীৰ্বাদ জনাইছোঁ। অ'কে, অল দ্য বেষ্ট ফৰ ইউৰ ইন দ্য ফিউচাৰ।